নমস্কাৰ। মোৰ এক পদক্ষেপ তিনিজন শাৰীৰিকভাৱে বিশেষ সক্ষম শিল্পীক মোৰ আৰু মোৰ চাৰিজন বন্ধুৰ বিশেষ প্ৰচেষ্টাত অঞ্জন জ্যোতি, দীপজ্যোতি পৰাশৰ, অৰূপ বৰ্মন আমাৰ এক ঐক্যবদ্ধ প্ৰচেষ্টাত মোৰ লিখা, মোৰ কথা আৰু দীপজ্যোতি পৰাশৰ অৰূপৰ সুৰেৰে আৰু অঞ্জনৰ মিউজিকেৰে তিনিটা পৃথক পৃথক গান আহি আছে। তিনিওজনে শাৰীৰিকভাৱে বিশেষ সক্ষম। তেওঁলোকক এখন প্লেটফৰ্ম দিবলৈ আমি কিছু আগ্ৰহী। তেখেতসকলক আগুৱাই নিয়াৰ আমাৰ এক মনোকামনা। তেওঁলোকে এখন সুন্দৰ প্লেটফৰ্ম পাওক, এখন সুন্দৰ মঞ্চ পাওক, সেই কামনাৰে আমি এক প্ৰচেষ্টা হাতত লৈছোঁ। তিনিটা গান পৃথক পৃথক: হোজাইৰ ল'ৰা দিগন্ত, মংগলদৈৰ ল'ৰা চাহিদ আৰু বাইহাটাৰ ল'ৰা চন্দিল মালি। প্ৰত্যেক তিনিওকে আমি এক সুকীয়াকৈ গীত লিখাৰ পৰিকল্পনা অলৰেডি লৈছোঁ আৰু মাঘ বিহুৰ আগত দিগন্তৰ হতুৱাই এটা ৰোমান্টিক গীত আপোনালোকৰ ওচৰত আগুৱাই দিম। সম্পূৰ্ণ বিনামূলীয়াকৈ আমি তেখেতসকলৰ সম্পূৰ্ণ খৰচৰ যোজা আমি বহন কৰিম। আমি কথা দিছোঁ আপোনালোকক। আমাৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাত যাতে আপোনালোকৰ অসমীয়া, আপোনালোকৰ পৰামৰ্শ সঁহাৰি যাতে আমি লাভ কৰোঁ, এয়াই আমাৰ চিৰকামনা, চিৰন্তন শ্ৰদ্ধা দিব বুলি আমি আশাবাদী আৰু ভৱিষ্যতে আমি তেনেকুৱা কাম কৰি যাম বুলি আপোনালোকৰ ওচৰত আমি প্ৰতিশ্ৰুতিবদ্ধ। ৰাইজ, আপোনালোকে কেতিয়াও নাভাবিব যে আমি কিছু সস্তীয়া কাম কৰিম। আমি কেতিয়াও সস্তীয়া কাম নকৰোঁ। আমি যিখিনি কাম কৰিম, সেই কামখিনি হ'ব আপোনালোকৰ বাবে এক মহান সৃষ্টি। আমি মহান শিল্পীক, যিবোৰে আজিলৈ প্লেটফৰ্ম পোৱা নাই, যিবোৰে আজিলৈ এটা নতুন গীত নাই, তেওঁলোকৰ কাৰণে শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তিসকলৰ বাবে আমাৰ এক প্ৰয়াস চলিয়ে থাকিব। যদি এই প্ৰয়াসৰ আপোনালোকেও আমাৰ লগত অন্তৰ্ভুক্তি হ'ব বিচাৰে, তেন্তে আহক। আমি সদায় আপোনালোকৰ বাবে দুৱাৰ খোলা ৰাখিছোঁ। দিগন্তই এটি গীত গাব মাঘ বিহুৰ আগত। গীতটো লিখিছোঁ মই, সুৰ কৰিছে দীপজ্যোতি পৰাশৰে, সংগীত কৰিছে অঞ্জন জ্যোতিয়ে। আমি তিনিওজন উঠি অহা নৱপ্ৰজন্মৰ সাংস্কৃতিক কৰ্মী। গতিকে কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে আমাক নিজৰ ভাই, নিজৰ ল'ৰা-ছোৱালী, নিজৰ ভাই বুলি, নিজৰ পুত্ৰ বুলি যাতে আপোনালোকে আমাক ক্ষমা কৰি দিয়ে, আহিনেই আমাৰ আপোনালোকৰ ওচৰত সৰল মিনতি। ৰাইজ, মই আকৌ আহিম আপোনালোকৰ ওচৰত। মই আকৌ আপোনাক নিশ্চিতভাৱে এক তৈয়াৰ কৰিম যে সকলোৱে আমাক আশীৰ্বাদ দিব, যাতে আমি ভাল কাম কৰি যাব পাৰোঁ। তেনেকুৱা শিল্পীক যাতে আমি এখন মঞ্চ, প্ৰত্যেকজনে শিল্পীৰ কাৰণে যাতে এখন মঞ্চ আমি দিব পাৰোঁ। গতিকে ৰাইজ, আপোনালোকৰ সহায় সহযোগিতা আমাক নিশ্চিতভাৱে লাগিব। আৰু আমি অডিঅ' কামটোত মই মোৰ ব্যক্তিগত প্ৰচেষ্টাত আৰু আমাৰ তিনিজন বন্ধুৰ ব্যক্তিগত প্ৰচেষ্টাত আমি এটকাও লোৱা নাই। যদি ইচ্ছুক আগ্ৰহী ব্যক্তিয়ে ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত আমাক সহায় কৰিব খোজে, তেন্তে মোৰ নম্বৰ 7399849374। আকৌ এবাৰ কৈছোঁ, 7399849374। এই নাম্বাৰটোত মোৰ হোৱাটছআপ আছে। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব বুলি মই আশাবাদী। যদি আপোনালোকে ভিডিঅ' ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা কৰে,
নিশ্চিতভাৱে তেখেতসকল আকৌ এখোপকৈ আগুৱাই যাব। গতিকে ৰাইজ প্লিজ উঠি আহক, জাগি আহক আৰু অসমীয়া সংস্কৃতিত তেওঁলোকৰ অৱদান সম্পৰ্কে আপোনালোকে ৰাইজক চিনাকি কৰি দিয়ক। তেওঁলোকৰো এটা মন আছে, এটা আত্মা আছে, তেওঁলোকৰো মন যায় বহুত কিবা কিবি কৰিবলৈ, কিন্তু তেওঁলোকে শাৰীৰিকভাৱে বিশেষ সক্ষম যিহেতু তেওঁলোকে আমাৰ সহায় নোহোৱাকৈ কৰিব নোৱাৰিব। গতিকে ৰাইজ আপোনালোকৰ ওচৰত মোৰ সৰল মিনতি, যদি আপোনালোকে তেওঁলোকক সহায় কৰিব বুলি মোৰ গভীৰ বিশ্বাস। আৰু ৰাইজসকল আপোনালোকক মই জনাই থওঁ যে অডিঅ' গীতটো মই মাঘ বিহুৰ আগত এটা গীত মই মাঘ বিহুৰ আগত মানে আপোনালোকৰ আগত মুকলি কৰিম। আৰু ভিডিঅ'ৰ কাৰণে যদি ইচ্ছুক ব্যক্তিয়ে আমাৰ লগত সহযোগ কৰে তেন্তে মই নাম্বাৰটো আপোনাক কৈ দিছোঁ, সেই নাম্বাৰটোত মোক ফোন কৰিব অথবা মেছেজ কৰিব হোৱাটছএপত। ধন্যবাদ।